যেতিয়া আপুনি গম পাব যে আপোনাৰ ভৱিষ্যত অন্ধকাৰেৰে ভৰি আছে, তেতিয়া বৰ্তমানক শ্ৰেষ্ঠ কৰিবলৈ যত্ন কৰিব। এই পৃথিৱীত কোনো সম্পৰ্ক সম্পূৰ্ণৰূপে শুদ্ধ নহয়, সেয়েহে ব্যক্তিৰ ভাল গুণবোৰ চাইহে সম্পৰ্ক কৰিবলৈ চেষ্টা কৰিব। ব্যক্তিয়ে কেতিয়াও নিজকে ভাল বেয়া বুলি পৰিচয় দিব নোৱাৰে, সেয়া ব্যক্তিগৰাকীৰ কৰ্মইহে ক'ব, আৰু মানুহে যেনে কৰ্ম কৰে তেনে ফল পায়। ভাল মনেৰে কৰা কাম কেতিয়াও বিফলে নাযায় আৰু তাৰ ফল আপুনি নিশ্চয় পাবই। পৰিস্থিতি অনুযায়ী যিমান পাৰি সিমান মৌন হৈ থাকিবলৈ যত্ন কৰিব, কাৰণ মানুহৰ মাত কথাইহে বেছি ক্ষতি কৰে। সকলো সময়তে যদি কিবা এটা বস্তুৰ কথা ভাবি থকা যায়, তেন্তে মানুহে সেই বস্তুৰ প্ৰতি আকৰ্ষিত হয় আৰু তাক পাবলৈ ইচ্ছা বাঢ়ি যায়। সেয়েহে কৰ্ম আৰু পৰিৱৰ্তনৰ লগত জড়িত থকাহে চিন্তা কৰক। জ্ঞানী বা বুদ্ধিমান ব্যক্তিয়ে যেতিয়া আপোনাৰ লগত সম্পৰ্ক বজাই ৰখা বন্ধ কৰিছে, তেতিয়া গম পাব যে ক'ৰবাত নহয় ক'ৰবাত ব্যক্তিগৰাকীৰ আত্মসন্মানৰ হানি হৈছে। এই কথাটোৱে আপোনাৰ ওপৰত একো প্ৰভাৱ পেলাব নোৱাৰে যে আপোনাৰ আশে-পাশে কিমান বেয়া আছে, যেতিয়ালৈ সেই বেয়াখিনি আপোনাৰ মনলৈ নাহে। যি ভাল লাগে তাক গ্ৰহণ কৰক আৰু যি বেয়া লাগে তাক ত্যাগ কৰক। সেয়া আপোনাৰ চিন্তা, কৰ্ম বা আন কোনোবা হ'ব পাৰে। যি ব্যক্তি চাফা আৰু চিধা কথা কয়, সেই ব্যক্তি কঠোৰ নিশ্চয় হ'ব পাৰে, কিন্তু কাৰো অন্যায় নকৰে, অপকাৰ নকৰে। সমস্যাৰ সময়ত ধৈৰ্য ৰখা, সুখত দয়া ভাৱ ৰখা আৰু সংকটত সহনশীল হোৱা ব্যক্তিয়ে সদায় শ্ৰেষ্ঠতাৰ পৰিচয় দিয়ে। জীৱনত যদি সুখত থাকিব বিচাৰে, তেন্তে সেই বস্তুটোৰ ওপৰত ধ্যান দিয়ক যিয়ে আপোনাক সুখ দিয়ে। জ্ঞানী বা বুদ্ধিমান ব্যক্তিয়ে যেতিয়া আপোনাৰ লগত সম্পৰ্ক বজাই ৰখা বন্ধ কৰিছে, তেতিয়া এটা কথা মনলৈ আনিব, জীৱনত শেষ হৈ যোৱাৰ কোনো কথা নাই, কাৰণ মনত ৰাখিব যে সদায় এক নতুন আৰম্ভণিয়ে অপেক্ষা কৰি আছে। কোনো ব্যক্তিক তেওঁৰ বিষয়ে নজনাকৈ কোনো মনোভাৱ নাৰাখিব, কাৰণ আনৰ কথা শুনি তেওঁৰ ওপৰত কোনো এক মতামত দিয়াটো মূৰ্খতাৰহে পৰিচয়। এই ধৰণৰ ব্যক্তি এই পৃথিৱীত স্বৰ্গতকৈ ওপৰত থাকে। প্ৰথম, যি শক্তিশালী হৈও আনক ক্ষমা কৰি দিয়ে। দ্বিতীয়, যি দুখীয়া হৈও দান কৰিব পাৰে। অকলে থাকিবলৈ শিকক, কাৰণ অকলে থকাটোৱে বাস্তৱত এয়াই শিকায় যে বাস্তৱত আপোনাৰ ওচৰত নিজৰ বাহিৰে আন কোনো নাই। হে অৰ্জুন, সেৱা সকলোৰে কৰা, কিন্তু আশা কাৰোৰ পৰা নকৰিবা, কাৰণ সেৱাৰ সঠিক পৰিণাম বা ফল মইহে দিওঁ। এই কথাষাৰ কৈছিলে শ্ৰীকৃষ্ণই। কন্দা বন্ধ কৰক, পৰিস্থিতিৰ লগত যুদ্ধ কৰিবলৈ শিকক। প্ৰতিটো দিন ভাল নহ'বও পাৰে, কিন্তু প্ৰতিটো দিনতে কিবা এটা ভাল নিশ্চয় কৰিবলৈ চেষ্টা কৰক। হে অৰ্জুন, নিজকে দুৰ্বল বুলি কেতিয়াও নাভাবিবা, পাৰিছা যদি উঠিবলৈ চেষ্টা কৰা। সম্পূৰ্ণ নিষ্ঠাৰে নিজৰ কৰ্ম কৰা আৰু বাকী মোৰ ওপৰত এৰি দিয়া। নিজৰ সমস্যাৰ বাবে আনক দুখ নিদিব, নিজৰ মনটোক বুজাওক, কাৰণ আপোনাৰ মনৰ পৰিৱৰ্তনেই হৈছে আপোনাৰ দুখৰ সমাপ্তি। নিজৰ ওপৰত বিশ্বাস কৰক, সন্দেহ নকৰিব, কাৰণ বিশ্বাসে এখন পাহাৰ ধ্বংস কৰিব পাৰে, কিন্তু সন্দেহে এখন পাহাৰ সৃষ্টি কৰিব পাৰে। যেনেকৈ পানীত উপঙি থকা নাও এখনক যদি সঠিক দিশলৈ লৈ যোৱা নাযায়, তেন্তে সেই নাওখন কেতিয়াও পাৰৰ ওচৰ চাপিব নোৱাৰে। ঠিক তেনেকৈ আমি যদি আমাৰ ইন্দ্ৰিয়সমূহক নিয়ন্ত্ৰণ কৰি সঠিক দিশত লৈ যাব নোৱাৰোঁ, তেনেহ'লে জানিব যে তেনেহ'লে নাওখন ডুবিবই। যি ব্যক্তিয়ে নিজৰ বুদ্ধি এৰি ভাৱনা বা আৱেগত উটি ভাহি ফুৰে, তেওঁক যিকোনো ব্যক্তিয়ে মূৰ্খ সজাব পাৰে। তিনি ধৰণৰ মানুহৰ অহংকাৰ বেছি। প্ৰথম, বেছি শিক্ষিত; দ্বিতীয়, বেছি সুন্দৰ হ'লে; আৰু তৃতীয়, হঠাৎ ডাঙৰ মানুহ হৈ গ'লে। পৃথিৱীৰ সকলোতকৈ ডাঙৰ ভুল হৈছে কাৰোবাক পাগলৰ নিচিনা ভাল পোৱা। জীৱনত কাৰোবাৰ পৰা কষ্ট পাই থাকিলে তুমি তাক কষ্ট দিব নাযাবা। চাবা, এদিন সেই মানুহটোৱেই তোমাৰ পৰা পোৱা সুখৰ মুহূৰ্তবোৰ মনত পেলাই কান্দিব। ভালপোৱা আৰু বন্ধুত্ব সঠিক মানুহৰ লগত হ'লে জীৱন সলনি হৈ যায়, আৰু ভুল মানুহৰ লগত হ'লে জীৱন শেষ হৈ যায়। সৌন্দৰ্য কেতিয়াও মানুহৰ চেহেৰাত বা গাৰ ৰঙত নাথাকে। সৌন্দৰ্য থাকে মানুহৰ মনত আৰু মানুহৰ ব্যৱহাৰত। মানুহে আনৰ ভুল বিচৰাত যিমান কষ্ট কৰে, সিমানখিনি যদি নিজকে শুধৰোৱাত লাগিলেহেঁতেন, তেন্তে হয়তো জীৱনটো অধিক সুন্দৰ হ'লহেঁতেন। ধন্যবাদ বন্ধু-বান্ধৱীসকল, আজিৰ ভিডিঅ'টো ইমানেই। যদি ভিডিঅ'টো ভাল পালে এটা লাইক কৰি শ্বেয়াৰ কৰি দিব আৰু কমেণ্টত জনাবলৈ নাপাহৰিব আমাৰ ভিডিঅ'বোৰ কেনে লাগে।
তেনেহ'লে আজিলৈ আহিছোঁ, পুনৰ লগ পাম।